হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আমাৰ ৰিমঝিমৰ বিয়াৰ কাপোৰৰ শ্বপিঙৰ ভিডিঅ'। আমি গৈ পালোঁ কল্পতৰু চিল্ক হাউচ। এয়া আমাৰ তিনিচুকীয়াৰ প্ৰকাশ বজাৰত স্থিত অসমীয়া সাজপাৰৰ দোকান। যিহেতু আজিকালি বিভিন্ন ধৰণৰ কাপোৰৰ কোৱালিটি আৰু বিৰাট ধুনীয়া ধুনীয়া ডিজাইন ওলাইছে। ইয়াত সকলোবোৰ ধৰণৰ কাপোৰ আপোনালোকে পাই যাব। আমাৰ দাদাৰ বিয়াৰ কাপোৰ, আমাৰ বিয়াৰ কাপোৰ আৰু এতিয়া আমাৰ ৰিমঝিমৰ তুলনি বিয়াৰ কাপোৰৰ শ্বপিঙো সকলোবোৰ ইয়াৰ পৰাই কৰা হৈছে। মা আৰু মই টচ মুগাৰ, নবৌ ৰিমঝিম আৰু গুৱাহাটী মাই পাটৰ কাপোৰ ল'লে। আমাৰ ঝিলমিলৰ বাবেও বিৰাট ধুনীয়া ড্ৰেছ এযোৰ কিনা হ'ল ইয়াৰ পৰা নহয়, বেলেগ দোকানৰ পৰা। তাত শ্বুট কৰা নহ'ল কাৰণ তাত বহুত বেছি ভিৰ আছিলে। যিহেতু ৰিচেপশ্যনৰ দিনা কইনাই দুযোৰ কাপোৰ পিন্ধিছে, এযোৰ টিনচেল ক্ৰিয়েশ্যনৰ ফালৰ পৰা কইনাৰ পেহীয়েক মানে আমাৰ ভণ্টি পিনাক্ষীয়ে গিফ্ট কৰা, আৰু এযোৰ কইনাৰ মামা আইতাকে কল্পতৰু চিল্ক হাউচৰ পৰাই কিনি পিনে তাইক গিফ্ট কৰা হয়। আৰু বাকী আমাৰ সকলোৰে কাপোৰৰ শ্বপিং মোৰ দাদাই কৰোৱাইছে। আৰু এই ভিডিঅ'টোৰ মাধ্যমেৰে মই মোৰ দাদাক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া ধুনীয়া কাপোৰ কিনি দিয়াৰ বাবে। লাভ ইউ ছ' মাছ দাদা, তই আৰু আগুৱাই যা। ঈশ্বৰে তোক সদায় কুশলে মংগলে ৰাখক, দিনে নিশাই সেই কামনা কৰোঁ।